নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজিৰ এই 5 মিনিটৰ ভিডিঅ'টোৰ যোগেদি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু নিতৌ এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ প্ৰথমটো খবৰে হৈছে কলকাতাত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ, ধৰ্মীয় পতাকা ফলাক লৈ জ্বলিছে পশ্চিমবংগ। কলকাতাত দুটা সম্প্ৰদায়ৰ মাজত ভয়ংকৰ সংঘৰ্ষ। ঈদ মিলাদ উন নবীৰ পতাকা ফালিলে দুৰ্বৃত্তই। পতাকা ফলাৰ পাছতেই সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতি। উত্তেজিত জনতাই লণ্ডভণ্ড কৰিলে একবলপুৰ আৰক্ষী থানা। লক্ষী পূজাৰ দিনটোৰ পৰাই এই সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে। কলকাতাৰ মুমিনপুৰত মোতায়েন কৰা হৈছে বিশাল আৰক্ষী বাহিনী। বন্ধুসকল, 2 নম্বৰৰ খবৰটি হৈছে শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী হিচাপে ব্যৰ্থ আছিল হিমন্ত বিশ্ব শৰ্মা। অত্যাদিন আহিছে আদানী আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাবে। শিক্ষামন্ত্ৰী হিচাপে ব্যৰ্থ আছিল হিমন্ত বিশ্ব শৰ্মা। স্বাস্থ্যমন্ত্ৰী হিচাপেও ব্যৰ্থ আছিল হিমন্ত বিশ্ব শৰ্মা। সেইবাবে অসমৰ বিদ্যালয়সমূহত নাই ডেস্ক আৰু বেঞ্চ। চিকিৎসালয়সমূহৰ অৱস্থাও শোচনীয়। কৰ কাটল লগাই জনতাক হাৰাশাস্তি কৰিছে বিজেপিয়ে। ইয়াৰ পৰিৱৰ্তে পঞ্চতাৰকা হোটেল সদৃশ কাৰ্যালয় বনাইছে বিজেপিয়ে। অত্যাদিন কেৱল আদানী আৰু হিমন্ত বিশ্ব শৰ্মাৰহে আহিছে। বিজেপি চৰকাৰক এইদৰে সমালোচনা কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। শিক্ষামন্ত্ৰী হিচাপে ব্যৰ্থ আছিল হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী হিচাপেও ব্যৰ্থ আছিল হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সমালোচনা কৰিছে। বন্ধুসকল, 2 নম্বৰৰ খবৰটি হৈছে ৰাজ্যত প্ৰবল বৰষুণৰ সতৰ্কবাণী। ৰাজ্যত নেৰানেপেৰা বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। 12 অক্টোবৰলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ৰাজ্যত। প্ৰবল বৰষুণৰ লগতে বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অসম, মেঘালয়, অৰুণাচল প্ৰদেশত হ'ব নেৰানেপেৰা বৰষুণ। অসমৰ উজনিৰ পৰা নামনিলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী। বন্ধুসকল, 3 নম্বৰৰ খবৰটি হৈছে পুনৰ ঘোষকাণ্ড। 40,000 টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ আবকাৰীৰ কনিষ্টবল তৰুণ বসুমতাৰীৰ। পুনৰ চৰকাৰী কাৰ্যালয়ত চলিল ভিজিলেন্সৰ অভিযান। এইবাৰ অভিযান চলিল ওদালগুৰিৰ আবকাৰী বিভাগৰ কাৰ্যালয়ত। এজন ভুক্তভোগীৰ পৰা আবকাৰী আইন উলংঘনৰ গোচৰ ৰুজু নকৰাৰ বাবদ ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল এগৰাকী আবকাৰী কনিষ্টবল। এই ঘোষখোৰ কনিষ্টবলজন হৈছে তৰুণ বসুমতাৰী। জানিব পৰা মতে গোচৰ ৰুজু নকৰাৰ বাবদ এজন লোকৰ পৰা 40,000 টকাৰ ঘোষ দাবী কৰি সেই টকা লোৱাৰ মুহূৰ্ততে ভিজিলেন্সৰ অভিযানকাৰী দলৰ হাতত গ্ৰেপ্তাৰ হয় তৰুণ বসুমতাৰী। এই কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ মুৰব্বী GP সিঙে। 4 নম্বৰৰ খবৰটি হৈছে ভূপেন বৰাই অসমত বিজেপি মুক্ত কৰিব নোৱাৰে। 3বাৰকৈ নিৰ্বাচনত হোৱা মানুহে এইবোৰ কথা ক'লে শোভা নাপায়। মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। 30 বছৰলৈ অসমত বিজেপিৰ চৰকাৰ থাকিব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে তেতিয়ালৈ ভূপেন বৰা ইনভেলিড হৈ যাব। ভূপেন বৰাই অসমত বিজেপি মুক্ত কৰিব নোৱাৰে। ভূপেন বৰাৰ লগত মোদী, হিমন্তৰ তুলনা নহয়। 3বাৰকৈ নিৰ্বাচনত হোৱা মানুহে এইবোৰ কথা ক'লে শোভা নাপায়, এই বুলিও মন্তব্য কৰে পীযুষ হাজৰিকাই। তদুপৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে কংগ্ৰেছ চৰকাৰ অসমত 15 বছৰ আছিল, কিন্তু কাৰ্যালয়টোৱে বনাব নোৱাৰিলে। মোৰ দৰমহাৰ পৰা মাহে 25,000কৈ আৰু বিধায়কে 10,000কৈ দলক দিয়ে। ভূপেন বৰাই 5 টকা এটাও দলৰ নামত দি পাইছে নেকি? এইবুলি পীযুষ হাজৰিকাই সমালোচনা কৰিছে। কংগ্ৰেছৰ যি ফিক্সড ডিপজিট 50 লাখ টকা আছিল, সেই টকাও উলিয়াই খালে। বন্ধুসকল, ইয়াৰ লগতে 7 নম্বৰৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। মুলায়ম সিং যাদৱৰ মৃত্যু ভাৰতীয় ৰাজনীতিৰ বাবে বৃহৎ ক্ষতি। মুলায়ম সিং যাদৱৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুলায়ম সিং যাদৱৰ মৃত্যু ভাৰতীয় ৰাজনীতিৰ বাবে বৃহৎ ক্ষতি। বহু দশক ধৰি তেওঁ বহু লোকৰ হৃদয়ত স্থান দখল কৰিছিল। তেওঁৰ মৃত্যুত মই কষ্ট পাইছোঁ বুলি হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে। তেওঁৰ পৰিয়াল বন্ধু বান্ধৱীলৈ মোৰ সমবেদনা টুইটযোগে শোক প্ৰকাশ কৰিছে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, পাছৰটো খবৰে হৈছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা। নিযুক্তি পৰীক্ষাত অনুতীৰ্ণ পৰীক্ষাৰ্থীক ঘূৰাই দিয়া হ'ব মাচুল। যি ২৬ পৰীক্ষা আপোনালোকে দিছিলে, যিসকলে পাছ নকৰে পৰীক্ষাত সেইসকলক পইচা ঘূৰাই দিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে। ৰাজ্যত ২১ আৰু ২৮ আগষ্টত সুকলমে অনুষ্ঠিত হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। ২৬,০০০ পদৰ বিপৰীতে প্ৰায় ১৪ লাখ পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল এই নিযুক্তি পৰীক্ষাত। উক্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা পৰীক্ষাৰ্থীক ঘূৰাই দিয়া হ'ব আবেদনৰ সময়ত লোৱা মাচুল। আবেদনৰ সময়ত লোৱা যিখিনি মাচুল লৈছিলে সেইসমূহ মাচুল ঘূৰাই দিব। হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে। যিসকলে এই পৰীক্ষাত পাছ নকৰে সেইসকলক পইচাটো ঘূৰাই দিয়া হ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আৰু অতি শীঘ্ৰেই ২৬,০০০ পষ্টৰ চাকৰিৰ ৰিজাল্ট দিব। কেতিয়া দিব আপোনালোকক সম্পূৰ্ণকৈ জনাম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়াই খবৰ ওলাই মই তেতিয়া আপোনালোকক ভিডিঅ' বনাই জনাই দিম। গতিকে আপোনালোকে তলত থকা যোনটো ছাবস্ক্ৰাইব বাটন আছে তাতে ক্লিক কৰিব আৰু আমাৰ অফিচিয়েল ৱেবছাইটৰ লিংকো দিয়া হৈছে, তাত গৈ আপোনালোকে চাবলৈ পাৰিব। তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এই পৰীক্ষাত যিসকল উত্তীৰ্ণ হয় তেওঁলোকৰ মাচুল চৰকাৰে ল'ব। যিসকলে এই পৰীক্ষাত পাছ কৰে তেওঁলোকক পইচা ঘূৰাই নিদিয়ে, অৰ্থাৎ ল'ব পইচা চৰকাৰে। কিন্তু যিসকলে উত্তীৰ্ণ নহয় সেইসকলক পইচাটো ঘূৰাই দিব বুলি হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে। বন্ধুসকল, ইয়াৰ লগতে ৭ নম্বৰ খবৰটি হৈছে এটা ভাল খবৰ। চাকৰি নোপোৱাসকলৰ বাবে আৰু নতুন পদ ওলাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে। ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। শেহতীয়াভাৱে তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাত সফলতা নাহিলেও আৰু চিন্তা কৰিব নালাগে, কিয়নো ৰাজ্যত পুনৰ ওলাব নতুন চাকৰি। এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কৈছে আকৌ নতুন চাকৰি বিজ্ঞাপন ওলাব। অসমত নিবনুৱাৰ সংখ্যা লাহে লাহে কমি আহিছে। অসমত এতিয়া প্ৰগতিৰ পথ গৈ আছে। উল্লেখ্য যে ২১ আৰু ২৮ আগষ্টত ৰাজ্যত ২৬,০০০ পদৰ বাবে প্ৰায় ১৪ লাখ পৰীক্ষাৰ্থীৰ মাজত সুকলমে অনুষ্ঠিত হৈ গৈছে নিযুক্তি পৰীক্ষা আৰু নতুন চাকৰি ওলাব। হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে। আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক, আপোনালোকে হাৰ নামানিব। তো এদিন চাকৰি পাবই। আৰু হিমন্ত বিশ্ব শৰ্মাই অসমৰ যুৱতীসকলক প্ৰেৰণা দিছে যে নতুন চাকৰি পুনৰবাৰ ওলাব। আৰু আপোনালোকে যদি প্ৰাইভেট চাকৰিসমূহ পাই থাকিবলৈ বিচাৰে, এনে পাৰ্ট টাইম হিচাপে কৰিম বুলি ভাবিছে, তেনেহ'লে আমাৰ ডেছক্ৰিপশ্যনৰ তলত লিংক দিয়া হৈছে। এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত দিয়া হৈছে লিংক। আপোনালোকে লিংকত গৈ আপোনালোকে চাবলৈ পাৰিব প্ৰাইভেট জবসমূহ। ঠিক আছে, এইটো হৈছে আমাৰ অফিচিয়েল ৱেবছাইট assamjobcareer.in। ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিবলৈ। ধন্যবাদ।